हेलो वेलकम टू माय यूट्यूब चैनल डेभेलप नलेज। আজি আমি আলোচনা কৰিম দশম শ্ৰেণী বিষয় গণিত চেপ্টাৰ নম্বৰ 8 ত্ৰিকোণমিতিৰ পৰিচয় অনুশীলনী 8.3। আজি আমি 1 নম্বৰ আৰু 2 নম্বৰ অংককেইটা সমাধান কৰিম। 1 নম্বৰত দিয়া আছে x sin 18 ডিগ্ৰী by cos 72 ডিগ্ৰী। 2 নম্বর 10 26 ডিগ্রি by cot 64 ডিগ্রি। 3 নম্বর cos 48 ডিগ্রি minus sin 42 ডিগ্রি। और 4 নম্বরত দিয়া আছে cosec 31 ডিগ্রি minus sec 59 ডিগ্রি। 2 নম্বরত কি কইছে 1 নম্বর দিয়া আছে 10 48 ডিগ্রি into 10 23 ডিগ্রি into 10 42 ডিগ্রি into 10 67 degree equal to 1 এটো প্রমাণ কৰিবলৈ দিছে। আৰু 2 নম্বৰত cos 38 degree cos 52 degree minus sin 38 degree into sin 52 degree equal to 0 এটো প্রমাণ কৰিবলৈ দিছে। এতিয়া আমি অংককেইটা প্রমাণ কৰিম। তাৰ আগতে তোমালোকে মোৰ ভিডিঅ'ত এটা লাইক কৰি দিবা, কাৰণ তোমালোকৰ এটা লাইকে পৰৱৰ্তী ভিডিঅ' বনোৱাত উৎসাহ প্ৰদান কৰে। আৰু যদি মোৰ চেনেলটো সাবস্ক্ৰাইব কৰা নাই এতিয়াই সাবস্ক্ৰাইব কৰি লগতে থকা বেল আইকনটো ক্লিক কৰি দিয়ক, যাতে পৰৱৰ্তী ভিডিঅ' আপলোড দিয়াৰ লগে লগে তোমালোকে পাই যোৱা। এতিয়া আমি অংককেইটা সমাধান কৰিম। তাৰ আগতে আমি কেইটামান সূত্ৰ জানি লম। ইয়াত দিয়া আছে 1 নম্বৰ sin 90 ডিগ্ৰী minus theta equal to cos theta। ইয়াত theta দিয়া আছে 90 minus theta, ইয়াত cos লগতো theta আছে। ইয়াত যদি 10 দিয়া থাকিলহেঁতেন ইয়াতো 10 দিয়া দিব লাগিলহেঁতেন। ইয়াত 20 হলে ইয়াত 20 হ'ব। এনেকৈ ইয়াত theta আছে, গতিকে ইয়াতো theta আছে। 2 নম্বৰত cos 90 ডিগ্ৰী minus theta equal to sin theta। theta তো আমি ধৰি লৈছো 10 90 ডিগ্ৰী minus theta equal to cot theta। 4 নম্বৰত দিয়া আছে cot 90 ডিগ্ৰী minus theta equal to tan theta। 5 নম্বৰত দিয়া আছে sec 90 ডিগ্ৰী minus theta equal to cosec theta। আৰু 6 নম্বৰত দিয়া আছে cosec 90 ডিগ্ৰী minus theta equal to sec theta। এতিয়া আমি 1 নম্বৰটো প্ৰমাণ কৰিম। 1 নম্বৰটো দিয়া আছে কি sin 18 ডিগ্ৰী by cos 72 ডিগ্ৰী। ইয়াক আমি যিকোনো এটা সূত্ৰ লৈ ভাঙি দিম। ইয়াত সলিউশন sin 90 ডিগ্ৰী minus 72 ডিগ্ৰী। 90 ৰ পৰা 70 গলে 18 থাকে, গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰো by cos 72 ডিগ্ৰী। আৰু এতিয়া চাওক sin 90 minus theta, ইয়াত দিয়া আছে sin 90 minus 72 equal to cos sin 90 minus theta equal to cos theta। গতিকে sin 90 minus 72 ক আমি কি বুলি লিখিব পাৰো cos 72 বুলি লিখিব পাৰো। ঠিক আছে, 72 ইয়াত আমি লিখিলো 8 ৰ মান আৰু by cos 72 দিয়া আছে, গতিকে ইয়াৰ মানটো হ'ব 8 ৰ কেনসেল যাব, থাকিব 1। 1 নম্বৰটো হ'ল। 2 নম্বৰ কি কৈছে আমাক 2 নম্বৰত কৈছে 10 26 ডিগ্ৰী by cot 64 ডিগ্ৰী। এইটো নিচিনা আমি প্ৰমাণ কৰিম। 2 নম্বৰটো 10 90 minus 64 90 ৰ পৰা 64 গলে 26 থাকে, গতিকে আমি ইয়াক এনেকৈ লিখিব পাৰো। ঠিক আছে,
আৰু ইয়াত বাই cot 64 ডিগ্ৰী। ইয়াত চাওক tan 90 minus theta, ইয়াত দি আছে tan 90 minus 64, tan 90 minus theta equal to cot theta, গতিকে আমি tan 90 minus 64 equal to cot 64 বুলি লিখিব পাৰোঁ। ঠিক আছে, ইয়াত আমি লিখি দিম cot 64 বাই ইয়াত দি আছে কি cot 64, গতিকে ইয়াৰ মানো 1 হ'ব। আমি 2 নম্বৰটো সমাধান কৰিলোঁ। 3 নম্বৰটো দি আছে cos 48 ডিগ্ৰী মাইনাছ sin 42 ডিগ্ৰী। একেদৰে আমি ভাঙি ল'ম। cos 90 ডিগ্ৰী মাইনাছ 42 ডিগ্ৰী। চাওক 90 পৰা 42 গ'লে 48 থাকে। ইয়াত দি আছে মাইনাছটো আমি ল'ম sin 42 লিখিম। যিকোনো এটা আমি সূত্ৰৰ মতে লিখি দিম আৰু বাকীটো সেম থাকিব। ইয়াত চাওক cos 90 minus 42 আমি কি লিখিব পাৰোঁ sin 42 বুলি লিখিব পাৰোঁ নে নাই। ইয়াত আমাক দিয়া আছিল cos 90 ডিগ্ৰী মাইনাছ থিটা ইকুৱেল টু sin থিটা, গতিকে cos 90 minus 42 ইকুৱেল টু 42 বুলি লিখিব পাৰোঁ। ঠিক আছে, sin 42 ডিগ্ৰী ইকুৱেল টু ইয়াত দিয়া আছে কি sin 42 ডিগ্ৰী ইকুৱেল টু কিমান হ'ব, এইটোৰ পৰা sin 42 পৰা sin 42 গ'লে 0 হ'ব। এটা আমি প্ৰমাণ কৰিলোঁ। ঠিক আছে, 4 নম্বৰটো দিয়া আছে cosec 31 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী। আগৰটো দৰে আমি ভাঙি ল'ম। cosec 90 ডিগ্ৰী মাইনাছ 59 ডিগ্ৰী। 90 পৰা 59 গ'লে 31 থাকে, ইয়াত মাইনাছ আছে মাইনাছ sec 59 ডিগ্ৰী। সূত্ৰ দিয়া আছিল কি cosec 90 মাইনাছ থিটা ইকুৱেল টু sec থিটা, গতিকে cosec 90 মাইনাছ 59 ইকুৱেল টু sec 59 বুলি লিখিব পাৰি ইয়াত। গতিকে sec 59 ডিগ্ৰী মাইনাছ sec 59 ডিগ্ৰী ইয়াত দি আছে। ঠিক আছে, ইয়াত কি হ'ব sec 59ৰ পৰা sec 59 বাদ দিলে 0 হৈ যাব। এইটোৰ মানো আমি পাই গ'লোঁ। ঠিক আছে, এতিয়া আমি 2 নম্বৰ অংকলৈ আগবাঢ়িম। 2 নম্বৰত আমাক প্ৰমাণ কৰিব কৈছে 2/1 tan 48 ডিগ্ৰী ইনটু tan 23 ডিগ্ৰী ইনটু tan 42 ডিগ্ৰী ইনটু tan 67 ডিগ্ৰী ইকুৱেল টু 1। এইটো আমাক প্ৰমাণ কৰিব দিছে। এতিয়া আমি লেফ্ট হেণ্ড সলিউশন লেফ্ট হেণ্ড সাইড বাওঁফালৰখিনি প্ৰমাণ কৰিম। tan 48 ডিগ্ৰী ইনটু tan 23 ডিগ্ৰী ইনটু tan 42 ডিগ্ৰী ইনটু
tan 67 ডিগ্রি। tan 4টা দিয়ে আছে, ইয়াক আমি যিকোনো দুটা আমি ভাঙি লিখিম সূত্ৰ মতে। চাওক ইকুৱেল টু tan 48ক 90 মাইনাছ 42 বুলি লিখিব পাৰোঁ। 90ৰ পৰা 42 গ'লে 48 থাকে, গতিকে আমি এইটো লিখিব পাৰোঁ। এতিয়া 42ৰ লগত এইটো মিল আছে, গতিকে আমি ইনটু tan 42 ডিগ্ৰী এইটো আগতে লিখি দিলোঁ। তাৰপিছত কি দিয়া আছে tan 23 ডিগ্ৰী, ইয়াক আমি 90 মাইনাছ আগতে tan 90 ডিগ্ৰী মাইনাছ 67 ডিগ্ৰী। 90ৰ পৰা 67 গ'লে কি থাকে 23, ঠিক আছে, ইনটু কি দিয়া আছে tan 67 ডিগ্ৰী 7 ডিগ্ৰী। tan 90 মাইনাছ 42ক আমি কি লিখিব পাৰোঁ, ইয়াত দিয়া আছে tan 90 মাইনাছ থিটা ইকুৱেল টু cot থিটা, গতিকে tan 90 মাইনাছ 42ক আমি cot 42 বুলি লিখিব পাৰোঁ। গতিকে cot 42 ডিগ্ৰী ইনটু ইয়াত হ'ব tan 42 ডিগ্ৰী ইনটু tan 90 মাইনাছ 67, ইয়াক আমি cot 67 বুলি লিখিব পাৰোঁ, ইনটু tan 67 ডিগ্ৰী, ঠিক আছে। এতিয়া চাওক আমি যেতিয়া 8.1 অনুশীলনী কৰিছিলোঁ তেতিয়া আমি এটা সূত্ৰ পাইছিলোঁ, কি সূত্ৰটো আছিল tan থিটা ইকুৱেল টু 1/cot থিটা। ইয়াক আমি আকৌ cot থিটা ইকুৱেল টু 1/tan থিটা বুলি লিখিব পাৰোঁ। এই সূত্ৰ মতে আমি এতিয়া cot থিটাক ভাঙি দিম। cot 42 আছে, 42 মানে থিটা, গতিকে cot 42 ইকুৱেল টু আমি 1/tan 42 বুলি লিখিব পাৰোঁ। tan 42 ডিগ্ৰী ইনটু tan 42 ডিগ্ৰী। cot 67 ডিগ্ৰী আছে, এই সূত্ৰ মতে আমি ভাঙি দিম 1/tan 67 ডিগ্ৰী ইনটু দিয়া আছে tan 67 ডিগ্ৰী। এইটো আৰু এইটো কটাকটি যায়, এইটো কটাকটি যায়, থাকে কি 1। গতিকে আমাক প্ৰমাণ কৰিব দিছিল 1, আমাৰ 1টো ওলাই গ'ল, 1 নম্বৰটো প্ৰমাণ হৈ গ'ল, ঠিক আছে। এতিয়া আমি 2 নম্বৰ অংকলৈ আগবাঢ়িম। 2 নম্বৰটো দিয়া আছে cos 38 ইনটু cos 52 মাইনাছ sin
38 ইন্টু সাইন 52 ডিগ্ৰী ইকুৱেল টু 0 বুলি প্ৰমাণিত কৰিব দিছে। আগৰ নিচিনা আমি লেফ্ট হেণ্ড সাইডখিনি ল'ম। আগত লেফ্ট হেণ্ড সাইড দিয়া আছে কি cos 38 ডিগ্ৰী ইন্টু cos 52 ডিগ্ৰী মাইনাস sin 38 ডিগ্ৰী ইন্টু sin 52 ডিগ্ৰী। আমি ইফালৰ দুটা বা ইফালৰ দুটা যিকোনো দুটা আমি সূত্র মতে ভাঙি লম। cos 38 ডিগ্ৰী দিয়া আছে, আমি 90 মাইনাস কি লিখিব পাৰো 52 লিখিব পাৰো। 90 পৰা 52 গলে কিমান থাকে 38 এটক লিখিব পাৰো ইনটু cos 90 ডিগ্ৰী মাইনাস 38 ডিগ্ৰী। 90 পৰা 38 গলে 50 ডিগ্ৰী থাকে, ঠিক আছে। ইয়াত মাইনাস আছে, মাইনাস sin 38 ডিগ্ৰী ইনটু sin 52 ডিগ্ৰী cos 90 minus 52 আমি কি লিখিব পাৰো cos 90 minus theta 52 মানে theta মানে 52 cos 92 cos 90 minus 52 equal to আমি sin 52 বুলি লিখিব পাৰো। sin 52 ডিগ্ৰী ইনটু ইয়াতো cos 90 minus 38 আছে, ইয়াক আমি sin 38 বুলি লিখিব পাৰো, ঠিক আছে। মাইনাস দিয়া আছে, মাইনাস sin 38 ডিগ্ৰী ইনটু sin 52 ডিগ্ৰী, ঠিক আছে। ইয়াত আছে sin 52, ইয়াত sin 52 ইনটু sin 32, ইয়াতো ইনটু sin 30 সরি ইনটু sin 38, ইয়াতো sin 38 দি আছে, কেনসেল যায়, এটো কেনসেল যায়, মাইনাস যেহেতু কৰিব দিছে গতিকে ইয়াৰ মানটো হ'ল 0। 2 নম্বৰটো আমি প্ৰমাণিত কৰিলো।